পাহাৰপুৰৰ পৰা এইটো আহ্বান যে এই ফায়াৰিং ৰেঞ্জৰ যোন ভাৰতীয় সেনাই প্ৰশিক্ষণ কৰি আছে এইটো বন্ধ হ'ব লাগে নহ'লে আমাৰ ইয়াত আমিও মানুহ হয় মানুহ ইয়াত মানে কেতিয়া মানুহ মৰে কেতিয়া বাচে ইয়াত কোনো গেৰেণ্টি নাই সেইকাৰণে আমি আহ্বান কৰিছোঁ যে প্ৰশাসনক DC ছাৰক আমি আহ্বান কৰিছোঁ এই পাহাৰপুৰৰ পৰা এই ফায়াৰিং ৰেঞ্জটো উঠাই লয় যেন ইয়াত নালাগে আমি মৰি থাকিব নোৱাৰোঁ আৰু বহুত বছৰ হৈছে এনেকুৱা মৰি থকাটো বহু মানুহ মৰি গ'ল ইয়াৰ পৰা যেনেকৈ আপোনালোকে যদি ছাৰ্ভে এটা কৰি চায় ছাৰ্ভেত পাব আপুনি প্ৰায় 30-40 জন মানুহ মৰিছে এই 1984ৰ পৰা এইটো অঞ্চলত প্ৰায় 1992লৈকে হোৱা নাছিল ফায়াৰিং যেতিয়া 2005ৰ পৰা ইয়াত বেছিকৈ আছে 2005ৰ পৰা মানুহ বেছিকৈ মৰি আছে 2005ৰ পৰা ইয়াত মানুহ বহুত মৰি গ'ল কেতিয়াবা মানুহৰ ঘৰত পৰে কেতিয়াবা খৰি কাটিব যাওঁতে লাগে কেতিয়াবা গাই গৰু পশু মানে আমাৰ যোনটো পশু মানে এনেকুৱা হয় কেতিয়াবা ছাগলী মৰে ঘৰত হয় এই কাৰণে আমি আহ্বান কৰিছোঁ এই অঞ্চলৰ পৰা ভাৰতীয় সেনাৰ যোন প্ৰশিক্ষণে জাগাটো ইয়াৰ পৰা উঠাই বেলেগ জাগাত লৈ যাওক আমি ইয়াত মৰিব নোৱাৰোঁ আৰু হয় ছাৰ DC আৰু SP চাব আহে কিন্তু মানুহৰ পাব্লিকৰ লগত কোনো আলোচনা বিলোচনা একো নকৰে পুলিচৰ লগত আৰ্মিৰ লগত কিছু আলোচনা কৰি ইয়াৰ পৰা যায় তাৰপিছত আমি আকৌ ইয়াত মানুহ মৰিব লাগে এনেকৈ হৈ আছে আমি আৰু মৰিব নোখোজোঁ আমি জীয়াই থাকিব বিচাৰোঁ সেইকাৰণে আমি ইয়াত ভাৰতীয় সেনাৰ প্ৰশিক্ষণ যোনটো ইয়াত চেণ্টাৰ আছে এইটো চেণ্টাৰ ইয়াৰ পৰা উঠি যাওক বুলি আমি আহ্বান কৰোঁ পাব্লিক হৈ আৰ্মিৰ ফালৰ পৰা এইফালে ক্ষতিপূৰণ এটা দি যায় কিন্তু আৰু তেওঁলোকে আমাক মুখতি কয় যে আমি টাৰ্গেট যিটো আপোনালোকে কোৱা মতে টাৰ্গেট আমি চেঞ্জ কৰিম টাৰ্গেট চেঞ্জ কৰাৰ পিছত ধন হানি নহয় এইটো আমি জানো কিন্তু তেওঁলোকে টাৰ্গেটটো চেঞ্জ নকৰে গতিকে আমি বাৰে বাৰে আমি ৰিকুৱেষ্ট কৰি আছোঁ যে এইবাৰ আমি নামানিম ৰাইজে নামানিম যে ক্ষতিপূৰণ দিলেও আমি নামানিম যে তেওঁলোকে টাৰ্গেট যেতিয়ালৈকে চেঞ্জ নকৰে টাৰ্গেটটো যেতিয়া নবদলায় তেতিয়ালৈকে আমি কোনো ধৰণৰ আমি তেওঁলোকে আপোনাক কম্প্ৰমাইজ নকৰিম এইটো আমাৰ এটা সিদ্ধান্ত হৈছে যে এই 3টা টাৰ্গেট যেতিয়ালৈকে চেঞ্জ নকৰে তেতিয়ালৈকে এই ধনৰ ক্ষতি হৈয়ে থাকিব তেওঁলোকে আজি কৈ আছে বাৰে বাৰে যে আৰু এই যেতিয়া গুলিটো পৰাৰ পিছত বা ধনৰ ক্ষতি হোৱাৰ পিছত আৰ্মিৰ ফালৰ পৰা মানুহবিলাক আহি পেলাই তেওঁলোকে কয় যে আমি কিবা ক্ষতিপূৰণ দি দিম আমি টাৰ্গেট চেঞ্জ কৰিম ক্ষতিপূৰণ দি পেলাই তেওঁলোকে গুচি যায় পিছত আৰু কোনো ধৰণৰ কোনো সহায় সহযোগ পোৱা নাযায় আৰু কেইদিনমান আগত আমাৰ গাঁৱতে এই পাহাৰপুৰ গাঁৱত প্ৰফেচৰ হাজদাৰ ঘৰত গুলি পৰিছিল বম পৰিছিল তাতে ঘৰত বিস্তৰ ক্ষতি হৈছিল ঠিক আজি ঠিক 12:30-1টাৰ ভিতৰত এইখন ঘৰত এই ঘৰত আমাৰ এইটো ঘৰ অজিত ৰামচিৰিৰ ঘৰ অনন্ত ৰামচিৰিৰ ঘৰ গতিকে এখেতৰ ঘৰত হঠাৎ গুলিটো পৰিলে দুৰ্ভাগ্যবশতঃ গুলিটো এতে ফাটিলে মানে বহুত ধন হৈ হ'ল হয় ওচৰতে 200 মিটাৰ ওচৰত আমাৰ জল জীৱন মিছনৰ এটা আঁচনি চলি আছে সেই আঁচনি ধ্বংসপ্ৰাপ্ত হৈ গ'ল হয় আৰু কেইবাটাও ধন নাশ হৈ গ'ল হয় গতিকে আমি বাৰে বাৰে আৰ্মিৰ লগত আৰু প্ৰশাসনৰ লগত আমি অনুৰোধ কৰি আছোঁ যে আমাৰ যিটো গাঁৱৰ মানুহৰ ঘৰৰ ওপৰেদি যোৱা যিটো ফায়াৰিং টাৰ্গেট হয় সেই টাৰ্গেটটো সলনি কৰিব লাগে ইয়াতে ৰেঞ্জ আমি বন্ধ কৰিব লাগে বুলি কোৱা নাই কিন্তু আমাৰ ধন ক্ষতি নোহোৱাকৈ তেওঁলোকে যিটো প্ৰশিক্ষণ কৰিব লাগে এইটো প্ৰশিক্ষণ কৰক আমি নিৰ্দিষ্ট কৰি দিছোঁ যে অমুক জেগাত এই 2-3 জেগাত আপোনালোকে মানে গুলি মাৰিব নালাগে টাৰ্গেটটো আপোনালোকে সলনি কৰি দিয়ক আগত আজিৰ পৰা 8-10 বছৰ আগত যেনেকৈ টাৰ্গেট আছিল সেই টাৰ্গেটত আপোনালোকে গুলি বৰ্ষণ কৰক কোনো অসুবিধা নহ'ব বুলি কৈছোঁ আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022